প্ৰশ্ন মায়াবিনী গীতটোৰ সৃষ্টি কেনেদৰে হৈছিল ৰিজুদাৰ কাহিনী কিন্তু গোটেই কাহিনীখিনি পোহৰলৈ আহিছিল মই আজি আপোনাৰ পৰা জানিম অসমৰ ৰাইজে জানিব বিচাৰিব মায়াবিনী সঁচাৰ্থত কেনেকৈ সৃষ্টি হৈছিল যদিও আপুনি সেই সময়ত উপস্থিত নাছিল তথাপিতো আপুনি অধ্যয়ন কৰি গম পাইছিল সেইটো আসলে বহুত দিনৰ আগতে মোক কৈছিল মানে ৰিজুও মোক কৈছিল জুবিনদাও মোক কৈছে যেতিয়া সিনেমাখনৰ পৰ্যায়লৈ আহিলো তেতিয়া আমি কথাটো আৰু বেছি ভালকৈ জানিলো মই অকমান সিনেমেটিক কেতিয়াবা লিবাৰ্টি এটা ল'বলগীয়া হয় গতিকে সিনেমেটিক লিবাৰ্টিৰ ক্ষেত্ৰত গোটেই চিনটো মই ডিজি মিউজিকৰ নিচিনা কৰিছিলোঁ গোটেই কথাটো ইয়াতে তেওঁ কৰিছিলে কৰাৰ পিছত ৰিজুক দি দিছিলে লিৰিক্সটো মানে যিহেতু সেইখিনি সময়ত গান কৰিব লাগে কৈ থাকে লিৰিক্সটো লিখা হ'ল মানে সেইদিনাখন নেগালে গাব বেলেগ দিনাখন ৰিজুৱে লৈ গুচি আহিলে ৰিজুৱে লৈ আহি পেলাই ঘৰত থাকিলে তাৰপিছত যেতিয়া ৰিজুক বিচাৰিলে গানটো ৰিজুৱে কৈছে যে গানটো কেতিয়া দিছিলা তুমি তাৰ মনত নাইকিয়া তাৰপিছত তোমাক সেইদিনা দিছিলোঁ ৰাতি লিখি পেলাই মই দিলোঁতো যিদিনাখন কম্প'জিশ্যন কৰিছিলে তাৰ ৰিজুৱে এতিয়া পটককৈ অকণমান মনত পেলাই সি মানে নাই দিয়া নিচিনা কৰিছে কিন্তু পিছত ঘৰলৈ ফোন কৰি পেলাই সি কথাটো গম পাইছে যে সেই যিটো পেণ্টত আছিলে পেণ্টটো মানে সি গৈ আলনাত থৈ দিলে গতিকে পিছদিনাখনৰ গোটেই লেতেৰা কাপোৰ থাকে গতিকে মজলা বৈ ধুই দিলে ধুই দিয়াৰ পিছততো গানটো তাতে নাই এতিয়া সেইটো মানে ধোৱা কাপোৰ টুকুৰা হৈ গ'ল সেইটো ক'লে জুবিনদাক ক'লে তেতিয়া মানে সেই জুবিনদাই কি একেটা গানকে দুবাৰ লিখিব লাগিব কিন্তু কিবা লিখিছিল জুবিনদাই নিজেও কৈছিলে কিবা লিখিছিলোঁ সেইটো গানত এতিয়া মানে দুবাৰ লিখাটো বৰ একেটা গান দুবাৰ লিখাটো মানে এজন লিৰিচিষ্টৰ বাবে বৰ কিবা টান লগা নিচিনা এটা কথা এটা আগতে মানে চবতে এটা মিঠা লগা বস্তু থাকেতো সেইবাবে ছেকেণ্ড টাইম লিখোঁতে কিন্তু ৰিজুৱে তেতিয়া কৈছিলে কিন্তু মই চিনেমাখন উপস্থাপনটো অকণমান বেলেগকৈ অকণমান আৰ্টিষ্টিক কৰিবৰ কাৰণে কৰিছোঁ তেতিয়া ইয়ে কৈছিলে ৰিজুৱে কৈছিলে যে মোৰ দুটামান শব্দ মানে মনত আছে মানে বৰ মানে বেলেগ লাগিছিলে ধুমুহাৰ সতে কিবা নাচোন এনেকুৱা সেইবিলাক তেনেকৈ মিলাই পেলাই কৈছিলে মই খালি অকণমান উৎসুকতাটো আহিবৰ কাৰণে মই চিনেমাখনত লিখি দিছোঁ এনেকুৱা ধৰণে যে তোমাৰ মানে আৰম্ভণিখিনি তোমাৰ ছেকেণ্ড এলবামটোৰ নিচিনা ছেকেণ্ড এলবামটো বুলি এইটো কাৰণে কৈছোঁ মানুহক সেইখিনি সময়ত ছেকেণ্ড এলবামটোনো কি আছিলে মনত পেলাবলৈ চেষ্টা কৰোঁ প্ৰথমটো অনামিকা নেক্সটটো মায়াবিনী তো সেইটো কাৰণে মই অকণমান কৌতূহলটো বনাবৰ কাৰণে ডাইলগখিনি তেনেকৈ লিখিছিলোঁ এতিয়া সেই ধৰণেৰে সৃষ্টি হৈছিলে মায়াবিনী গীতটো আকৌ ছেকেণ্ড টাইম তেওঁ লিখিছিলে আৰু ছেকেণ্ড টাইম তেওঁ লিখাৰ পিছত গীতটো বাণীবদ্ধ কৰিছিলে বাণীবদ্ধ হোৱাৰ পাছত অসমীয়া চিনেমাখনলৈ আহিলে আৰু চিনেমাখনলৈ যেতিয়া ৰিলিজ হ'ল তেতিয়াতো আৰু আমি তেতিয়া মনতে আছে যে ইটোৰ পিছত সিটো হিট গান চিনেমাখনৰ আটাইবোৰ গানেই মানে জুবিন গাৰ্গৰ সংগীত পৰিচালনাৰ যিকোনো বস্তু আহিলে মানে ক'ৰবাত যদি এটা টুকুৰাও গাইছে সেইটোও শুনিবলগীয়া হেঁপাহেৰে আমি ৰৈছিলোঁ মায়াবিনীটো সেইটো সময়ত সেইধৰণে সৃষ্টি হ'ল তাৰপিছত যদিও তেওঁ কৈ থাকে প্ৰত্যেক শ্ব'ত তেওঁ গায় মায়াবিনীৰ প্ৰতি এটা বেলেগ ধৰণৰ তেওঁৰ নিজৰ এটা মোহ এটা আছিলে নিজে সৃষ্টি কৰা কিছুমান কাম কেতিয়াবা ভাল লাগে তেওঁ চাগে খুব ভাল লাগিছিলে তেওঁ সেইটো কাৰণে শেহতীয়া 4-5 বছৰ শ্ব'জবিলাকত কিয়বা কৈছিলে নাজানো কিন্তু শেষত আহি আমি এতিয়া দেখিছোঁ যে সকলোৱে কৈ আছে যে এটা ৰোমান্টিক গীত সেই ৰোমান্টিক গীতটো আজি প্ৰাৰ্থনা সংগীতলৈ ৰূপান্তৰিত হৈছে আৰু গানটো শুনিলেই কিবা এটা এতিয়া সঁচা কথা ক'বলৈ গ'লে অসমৰ প্ৰত্যেকজন মানুহৰ চাগে বুকুখন খোজ মাৰি ধৰে তেনেকুৱা ধৰণৰ হৈছে আপুনি দেখা পাইছিল জুবিন গাৰ্গ যিদিনা শেষকৃত্য হৈছিল সোণাপুৰত সেইদিনা আপুনি আছিল আৰু সেই সময়ছোৱাত যেতিয়া মায়াবিনীটো বাজি উঠিছিল স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে কোনোবাখিনিত চকু সেমেকি উঠিছিল হৈছিলে মানে সেইখিনি সময়ত মানে হাহাকাৰ কান্দোনৰ মাজত গানটো সকলোৱে গাইছিলে আৰু সেই মমেণ্টটো মানে কেতিয়াও চাগে জীৱনত পাহৰিব নোৱাৰিম মানে আমাৰ মনত পেলাব খোজাও নেকি মানে যে মানে গানটো বাজি উঠিছে আৰু চিটাৰ পৰা ধোঁৱা ওলাবলৈ আৰম্ভ কৰিছিলে সেইখিনি সময় মই চাব পৰা নাছিলোঁ সেইকাৰণে মই বহুত পিছলৈ গুচি গৈছিলোঁ পিছফালে ৰৈ আছিলোঁ মই চাব বিচৰা নাছিলোঁ মানে অসম্ভৱ কাৰণ যিজন জুবিন গাৰ্গ আমাৰ কাৰণে বহুত বেলেগ ধৰণৰ মানে বহুত বেলেগ মানে প্ৰত্যেকজন অসমীয়া মানুহৰ বাবে প্ৰত্যেকৰ বাবে আৱেগটো বেলেগ ধৰণেৰে হয় আমি সেই একেবাৰে সৰুৰ পৰা জুবিন গাৰ্গক শুনিয়ে প্ৰত্যেকটো গানেৰে প্ৰেৰণা পাই পেলাই আহি চাগে আজি এইটো মিডিয়ামত কাম কৰি আছোঁ সেই প্ৰেৰণাতে মানুহজনৰ কেতিয়াবা দাড়ি এডাল পকিলে মানে আমাৰ এনেকুৱা লাগিছিল যে জুবিন দাই কেতিয়াও দাড়ি পকিব নোৱাৰে কিয় পকিব জুবিন দাই কেতিয়াও দাড়ি পকিব নোৱাৰে গতিকে তেনেকুৱা ধৰণে ইমান ভবা মানুহজনক কেনেকৈনো তুমি তেনেকৈ মানে চাব পাৰিবা কিন্তু সেই তেতিয়া মায়াবিনী বাজিছিলে কিবা গোটেই অদ্ভুত ধৰণৰ মানে এটা মিউজিকেৰে এটা গান সদায় যদিও শুনি আছিলে কিবা গোটেইখন বিন্ধাল নিচিনা লাগিছিলে মানে অদ্ভুত ধৰণৰ মানে অদ্ভুত সেই মুমেণ্টছ প্ৰত্যেকজন অসমৰ মানুহে চাগে একেই হৈছে সেইখিনি সময় আপোনাৰ দুখ লাগিছে মই বুজি পাইছোঁ কথাখিনি মোৰো দুখ লাগিছে কিন্তু মই তাৰ মাজত এটা কথা আপোনাক সুধিম যিহেতু আপুনি যথেষ্ট পৰিমাণে জুবিন গাৰ্গ যতীন বৰা মুনীন বৰুৱাই কথাখিনি আপুনি অধ্যয়ন কৰিছিল আপুনি ছবিখন কৰিবলৈ যাতে আৰু মই বিশ্বাস কৰোঁ ভাইমন দা ছবিখন অসমৰ 60% মানুহৰ পৰিয়ালৰ এজন হ'লেও সদস্যই চাইছিল আৰু মুনীন জুবিন যতীন এই কথাখিনি বুজি পাইছিল অসমৰ মানুহে মোৰ কথাটো হ'ল আপুনি ছবিখনত এটা কেৰেক্টাৰ দেখুৱাইছিল জুবিন গাৰ্গ গীত গাবলৈ যোৱাৰ সময়ত ৰাতি যেতিয়া গীত গাবলৈ যায়
সুৰাৰ আগত মাতাল হৈ থকা এজন মানুহ আৰু তাৰ পৰাই সৃষ্টি হৈছিল এই গীতবোৰ সঁচা অৰ্থত তেনেকুৱা আছিল নে ক'ৰবাত এটা বেলেগ ৰূপ অকণমান দিয়া হৈছিল নাই এইটো মানে পাছত জুবিনে মোক কৈছে অকণ বেছিকৈ দেখালে বুলি কৈছে মানে কিন্তু এদিন কৈছিলোঁ কোনোবা বেছিকৈ দেখালে বুলি কৈছে মোক কৈছোঁ কিন্তু কথাটো সেনেকুৱাই আছিলে তেওঁ অকণমান দেৰিকৈ গৈছিলে ভাইমান দা বহুত সময় ৰৈ আছিলে ৰৈ তেওঁ এটা ইমান সময় ৰৈ আছে মানে আগতে যিহেতু এবাৰ মানে তেওঁ বিভিন্ন সময়তে জুবিন দাৰ ওচৰলৈ গৈছিলে বোলে যেতিয়া মিউজিক কৰিম বুলি গম পায় তো জুবিন দা আহি নাপায় ভাইমান দাহঁতে দিনত কাম কৰে গতিকে সন্ধিয়ালৈকে ৰৈ থাকে ৰাতিলৈকে 9টালৈকে ৰৈ থাকে 10টালৈকে 12টালৈকে গুচি আহে তেনেকৈ হোৱা নাছিলে কাৰণে পিছত তেওঁক নালাগে কৰিব বুলি কৈছিলে পিছত যেতিয়া কৰিলে সেই ফাৰ্ষ্ট ডে ৰেকৰ্ডিংটোত বোলে তেনেকুৱা হৈছিলে যে তেওঁ আহি পোৱা নাই ভাইমান দা ৰৈ আছে পিছত আহোঁতে দেখিছে যে মানে সি অকণমান খাই আহিছে ত' সেইকাৰণে আৰু সেইখিনি সময়তে কথাটো কেনেকুৱা ধৰণৰ যে জুবিন দাই প্ৰত্যেকটো কথাতে তুমি চাব পাৰা যে তেওঁ কেতিয়াও একো এটা কথা কেতিয়াও কাকো লুকুৱাই কৰা নাছিল খুব স্পষ্টভাৱে তেওঁ সকলো মানে ফুটপাথত বহি পেলাই তেওঁ পুৰি খোৱাৰ দৰে প্ৰতিটো কথাই অসমৰ মানুহক জানি তেনেকুৱা ধৰণে চ' সেই ধৰণেও তেওঁ আহি পেলাই যেতিয়া বোলে গানটো মানে চবেই দেখিছিলে তেনেকৈ কিন্তু আহি পেলাই যেতিয়া বোলে গানটো মানে হেডফোনটো পিন্ধিয়ে যেতিয়া গাই দিলে সকলোৰে কালাৰবিলাক বেলেগ হৈ গৈছিলে মানে সকলোৱে মেজিক দেখাৰ নিচিনা গোটেই কাৰোবাৰ তাৰমানে আৰু ভাইমন দাও খুব ভাল পাইছিলে তাৰপিছতে আহি পেলাই তেওঁ ভাইমন দাৰ কোচত বহি দিছিলেহি যে আপোনাক মানে আপুনি মোৰ দেউতাৰ নিচিনা বুলি কয় সেই গোটেই কথাটো তেনেকুৱাই আছিলে খালি মোক কৈছিলে যে তই অকণমান ইমানো মই খাই যোৱা নাছিলোঁ তই বেছিকৈ দেখাইছিলি বুলি এনেকৈ কৈছিলে কিন্তু খাই গৈছিলে বোলে সেইবিলাক তথ্যটো তেওঁলোকেই দিয়া মোক